আজি মই আপোনালোকৰ আগত এটি টপিক লৈ আগবাঢ়িছোঁ। সেইখন হৈছে মোৰ ডাঙৰ ছোৱালী ডাইনা ফুয়ান মজুমদাৰ। তেখেতে স্নাতকত অসমৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ 7ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু সেই কিতাপখন তেওঁ পুৰস্কাৰ হিচাপে দিয়া হৈছিল। আৰু সেই কিতাপখনৰ নাম আছিল, কিতাপখনৰ ৰাইটাৰ হ'ল ডেল কাৰ্নেগী। তেখেতৰ কিতাপখনৰ নাম হ'ল জীৱন সম্পৰ্কে আৰু কিছু কথা। আৰু সেই পাঠটিৰ নাম হ'ল, যোনটো মই পৃষ্ঠা আপোনালোকৰ আগত শুনাম, সেইটোৰ নাম হ'ল সমালোচনাৰ পৰা হাত সাৰিব বিচাৰে যদি আপুনি মানে কি সহায়ৰ হাত আগবঢ়াব লাগিব। প্ৰথম কথা হ'ল, কোনো সমালোচনাতে একদম বিচলিত নহ'ব। সমালোচনাক অগ্ৰাহ্য কৰাৰ মানসিকতা গঢ়ি তোলক। মনত ৰাখিব, আপোনাক সমালোচনা কৰিবলৈ সকলো সময়তে এচাম মানুহে খাপ পিটি থাকে। সুযোগ পালেই তেওঁলোকে আপোনাৰ সমালোচনা কৰিব। নম্বৰ 4, মানে 1 2 3 কৈ মই মেনশ্যন কৰি গৈ আছিলোঁ একচুৱেলি, এতিয়া নম্বৰ 4ত পৰিব। মনত ৰাখিব, সাধাৰণ মানুহে আপোনাৰ বা মোৰ বিষয়ে কোনো কথাই চিন্তা কৰি নাথাকে, বা আমাৰ ব্যক্তিগত বিষয়ক তেওঁলোকে বিন্দু মাত্ৰও গ্ৰাহ্য নকৰে। এতিয়া নম্বৰ 5, সমালোচনাৰ মুখত পৰিলে যীশুৰ কথা স্মৰণ কৰক। আৰু যীশু মোৰ বহুত ফেভৰেট গড হয়, সঁচাকৈ। যীশুৰ অপাৰ, তেখেতৰ তুলনা নাই। যীশু খ্ৰীষ্টক যদি আপুনি অন্তঃকৰণেৰে মাতে বা আপুনি স্মৰণ কৰে, তেখেতৰ পৰা ফল নিশ্চয় পাব। গতিকে যীশুৰ কথা স্মৰণ কৰক। কাৰণ তেওঁ সমগ্ৰ জীৱন সমালোচনাৰ শিকাৰ হ'ব লগা হৈছিল। আনকি তেখেতে মৃত্যুদণ্ডকো নীৰৱে মানি লৈছিল। মনত ৰাখিব, আপোনাৰ ঘনিষ্ঠ বন্ধুৱেও আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিব পাৰে। মানুহে আপোনাক অন্যায় সমালোচনা কৰাটো বন্ধ